नहीं बारे ই হৈছে আমাৰ চেপন কলেজৰ সবৰে ক্ৰাছ সব ছোৱালীৰে ক্ৰাছ সো হে গাইজ ওয়েলকাম বেক টু মাই চেনেল এণ্ড আজি আমি যাবলৈ লৈছোঁ সিংলো মানে আমি সেই লাষ্ট ব্লগটোত দেখুৱাৰ মানে লাষ্ট ব্লগটোৰ আগৰ ব্লগটোত দেখুৱাৰ দৰে একেই জেগা হাইৰৰ নিচিনা মানে পাহাৰৰ মাজত থকা এটা জলপ্ৰপাতত যাওঁ তো তাত গৈ যাম আৰু জাৰ্ণিটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু জেগাডোখৰনো কেনেকুৱা কিমান ধুনীয়া তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো ব্লগটো শেষলৈকে চাই থাকিব তো গাইজ আজি আমি আহি আছোঁ সিংললৈ গৈ আছোঁ আৰু ৰাস্তাতে বোলো হেৰিকেইটা আমাৰ মোৰ লগত অহাকেইটা চিনাকি কৰি দিওঁ এইটো হৈছে আমাৰ ৰাজা একেবাৰে ৰাইট চাইডে থকা হেলমেট লৈ থকাটো মূৰত ই হৈছে আমাৰ চেপন কলেজৰ সবৰে ক্ৰাছ সব ছোৱালীৰে ক্ৰাছ আৰু এইটো হৈছে আমাৰ অভিজিত ইয়াক দেখি থাকিব আৰু প্ৰায় তাৰপিছত আৰু এটা কৈছে সি বোলে ব্লগত নোলায় সি ব্লগত নোলায় বোলে লাজ কৰে এইকেইটা আৰু আমি এতিয়া বলক আগবাঢ়ি থাকোঁ তো গাইজ আমি আহি পাই গ'লোহি এতিয়া বৰ্তমান সিংলো আৰু ইয়াৰ পৰা আগলৈ মানে বাইক নিব নোৱাৰি ইমানডোখৰ কষ্ট কৰি বাইক আনিলোঁ এতিয়া খোজকাঢ়ি যাম তোমাকে দেখাই আছোঁ এনেও তো গাইজ মানে এতিয়া কি কৰোঁ আমি ড্ৰেছটা চেঞ্জ কৰি লওঁ আপুনি খুলি দিয়া ড্ৰেছটা চেঞ্জ কৰি লওঁ এইকেইটা কৰিলে অলৰেডি ৰাজা আৰু কৌশিক সেইটো কৌশিক লুকালে মোবাইল লাগি তাৰপিছত এতিয়া আমি ড্ৰেছটা চেঞ্জ কৰি লওঁ তাৰপিছত আৰু বিশেষ দেখাবলগীয়া নাই কিন্তু ভাল লাগিলে আহি পিনি মানে আৰু আগৰখিনি দেখাম আৰু কি কৰোঁ ক'ত কৰোঁ ঠিক আছে তো গাইজ আমাৰ কি হ'ল যে মানে আমি আহিছিলোঁ তাৰপিছত কি হ'ল কথাটো মানে ৰাস্তা পাহৰি থাকিলোঁ মানে ৰাস্তাত নাজানো আৰু কোনো এটা নাজানো প্ৰথমবাৰ আহিছোঁ চব তো সেইফালেদি ওপৰ ফালেদি দেখাই দিয়া সেই ওপৰ ফালেদি গৈ ক'ৰবাৰ পালোগৈ গৈ হাবি এখন পালোগৈ মানে তো এতিয়া হাবিখনৰ পৰা ৰিটাৰ্ণ হৈছোঁ ভাগৰি গৈছে তো গাইজ আমি আহি পাই গ'লোহি আচলতে পাই গ'লোহি নহয় ইয়াতকৈ ওপৰত যাব লাগে কিন্তু আমি আৰু ইয়াতকৈ ওপৰত যাবলৈ আচলতে গাত জোৰ নাই তো সেইটো কাৰণে নাযাওঁ ইয়াতে আমি অলপ গা চা ধুলোঁ আৰু ইমানকণ পানীতে তাৰপিছত এইফালে ৰাজাই গা চা ধুলে তাৰপৰা এতিয়া আৰু আমি ঘৰলৈ ৰিটাৰ্ণ হওঁ তো ব্লগটো আৰু দীঘল নকৰোঁ ইয়াতে খতম কৰিছোঁ থেংক ইউ ফৰ ৱাচিং